ৰাতিপুৱা শুই উঠিয়ে দেখিলোঁ আজি ধনেশ পক্ষীটোজনী পৰি আছে ওপৰত, খুব ভাল লাগিলে। তাৰপৰা ওলাই গ'লোঁ আজি বজাৰলৈ, আজি দেওবাৰ হয়। গৈ চিধা বাইদেউ হোটেলত ৰুটি খালোঁ আৰু এইজনে চব্জি আজি কি আনিলে সুধিলোঁ তেখেতক। তাৰপৰা দেখিলোঁ মোৰ চুলিকেইডাল অলপ দীঘল হৈ গৈছে, ভাবিছোঁ আজি কাটি দিওঁ নেকি, কাটিটো ৰূপ লৈ দিলে আজি, বেছি চুটি কৰি দিলে মোক। তাৰপৰা অলপ ল'লোঁ গাহৰি মাংস, গাহৰি লৈ মেলি এতিয়া মই কুঁহিয়াৰ ৰস এগিলাচ মাৰি দিলোঁ, যিহেতু আজি বহুত গৰম পৰিছে। মোৰ বেডগাজটো সদায় ল'বই লাগিব, এইটো নল'লে মোৰ কিবা খানাটো আধা ৰন্ধা লাগে। অলপ চব্জি বজাৰ কৰি ল'লোঁ, কৰি মেলি এতিয়া ঘৰলৈ বুলি গুচি আহিলোঁ। আজি গাহৰি লৈ আহিছোঁ, যিহেতু আজি গাহৰিটো মই নিজে বনাম বুলি ভাবিছোঁ, পাতত দিয়া গাহৰি বইল কৰি। লাগি গ'লোঁ কামত। মোৰ বিশেষ খানা বনোৱাত আইডিয়া নাই, তথাপিও কেতিয়াবা বনাওঁ। আজি গাহৰি বইল, পাতত দি আৰু পিনে বেতগাজ বইল, ৰেডি হৈ গ'ল খানা। ঘৰৰ সকলোৱে খালেই, অকল দেউতা মই বাকী আছিলে, আমি দুইজনে খালোঁ। খাই মেলি ৰেষ্ট কৰিম অলপ, কৰি অলপ ওলাই যাম। যিহেতু বুমনৰ বাৰ্থডে আহি আছে, সেইকাৰণে আইতাকে ক'লে কিবা কিনি দিওঁ বুলি, সেইকাৰণে আমি ওলাই গ'লোঁ। দোকানত গৈ কি হ'ল চাওকচোন। তাক লেডিজ পেণ্ট উলিয়াই দিলে, ভাবিলে সি ছোৱালী বুলি। তাক আইতাকে ড্ৰেছ এযোৰ কিনি দিলে। তাৰ পৰা আমি কিবা এটা খালোঁ, খাই মেলি আৰু এতিয়া ঘৰলৈ যামগৈ। আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ, কাইলৈ আকৌ লগ পাওঁ আপোনালোকক, ধন্যবাদ।